বাজি গ'ল 7টা। কি কয় একলেণ্ডৰ পৰা আহি মেলি অলপ আৰামো কৰিলোঁ। আকৌ এতিয়া সেইখিনি পানী যিহেতু কি কয় ব্লেচিং দি থৈ দিয়ে, কেমিকেল দি থোৱা ন, গোটেই গাবিলাক কিবা লাগিব ন, সেইকাৰণে আহি মেলি গা মূৰ ধুই দিলোঁ। এতিয়া আকৌ অলপ ওলাই যাওঁ বুলি ভাবিছোঁ, বেলেগ নহয় এনেই ৰাস্তা ফেঞ্চি বজাৰ পাওঁগৈ নেকি, চাওঁ তিনিচুকীয়া কাপোৰবিলাক কেনেকুৱানো, তিনিচুকীয়া বজাৰখন আৰু গুৱাহাটী বজাৰখন হয় নাই। ব'লক ওলাই যাওঁ মোৰ লগত গুৱাহাটীৰ বজাৰ চাবলৈ। এইবাৰ কিমাননো চিৰিয়াখানা একলেণ্ড চাম হয় নাই। ব'লক এতিয়া ওলাই ৰেডি। বেটি ডাঙৰজনী আৰু ভণ্টি নাযায় চাগে, শুই আছে। যিহেতু 7টা বাজি গ'ল, বেছি টাইম নকৰোঁ, এনেই অলপ ওলাই যাওঁ। এইখন আমি থকা হোটেলখন পল্টন বজাৰ, চাৰিআলি কেনেকুৱা কি বেটিয়ে কাপোৰ দেখাইছে। সৰু লগ মূৰ্তি দেখিছে নহয়, এয়া দেখাই আছে। ঐ কি হাই চেনেলৰ অফিচ এইটো। আমি গৈ আছোঁ এতিয়া চিটি চেণ্টাৰ মল। পাই গ'লোঁ চিটি চেণ্টাৰ মল। চিটি ভাল লাগিছে নাই? 1299 টকা।
পোৱা নাই এতিয়ালৈকে আমাৰ ন ভৱিষ্যতে যদি 1 বছৰ পাছত আনিব বোলে ইয়াত বজাৰ কৰিবলৈ তেতিয়া ধেৰ বজাৰ কৰিম ন এতিয়া যাওঁ ইয়াৰ পৰা ক'ত যাওঁ কি কৰোঁ নাজানো গৈ ওলাই লওঁ মুঠতে লগ পাই গ'লোঁ চিটি চেণ্টাৰ মলত যাৰ অভিনয় ভাল পাওঁ বহুত পটককৈ লগ পাই গ'লোঁ দাদা ভালে আছে চাগে অলপ দুখ পালে অভিনয় কৰোঁতে এনে ৰিয়েল খানা বনাই মানে এতিয়া কি পাইছিল বৃন্দাবনটো চলি আছে আমাৰ শ্বুটিং শেষ বৃন্দাবনত চিৰিয়েল চলি আছে আৰু এখন নতুনকৈ আৰম্ভ কৰিম বৃন্দাবন শেষ হ'ব আৰু NKTV নতুন এটা এণ্টাৰটেইনমেণ্ট চেনেল আহি আছে স্পন্দন বুলি তাতে আবিৰৰ কাৰণে শ্বুটিং কৰি আছে মাজতে গোলাঘাটত গ'লে শ্বুটিং কৰি আহিলোঁ গোলাঘাটত তেনেকুৱা চাই থাকোঁ আপোনাৰ এতিয়া বহুত ভাল লাগে থেংক ইউ আৰু এইখন কি আছিলে আবেলি এইখন বহুত বেছি ভাল লাগিছিলে আপোনাৰ তাত অলপ চৰিত্ৰটো বেলেগ আছিলে আপোনাৰ মনত আছে আবিৰত অলপ বেলেগ হ'ব হয় নেকি অলপ বেলেগ পাই থাকিলে ভাল লাগে হয় নাই এইকেইটা একে হৈ থাকিলে ভাল লাগে শ্বপিং কৰিব থাকে এতিয়া এতিয়া কিনিব আছে সময় পৰা ৰাতিপুৱা ঘূৰিও আছে ফেমিলি আহিছে এইফালে বাইদেউ নমস্কাৰ এইফালে ছোৱালী হয় নামটো প্ৰতিষ্ঠা ক'ত আছিলা তুমি ক'ত অভিনয় কৰিছা তুমি NKTV চিৰিয়েল দেখিছোঁ ভাল লাগিলে লগ পাই গৈ আছোঁ খোজকাঢ়ি গুৱাহাটীত খোজকাঢ়ি আছোঁ কেনেকুৱা লাগে ইমান জাম নহয় গাড়ীত যোৱাতকৈ খোজকাঢ়ি যোৱা ভাল ঠাণ্ডা এটা খাওঁ বুলি কিনে ভাবিছোঁ মানে দামী দোকানৰ পৰা সৰু দোকানেই পোৱা নাই ঠাণ্ডা খাবলৈ চব এইবিলাক ডাঙৰ দেখিছে নহয় শ্ব'ৰুম মিলাই চব তেনেকুৱা মানে যিডোখৰ গৈ আছোঁ আৰু ঠাণ্ডা খাবলৈ এখন দোকান পোৱা নাই সৰু দোকান গৈ আছোঁ আৰু এতিয়া পূৰা খোজকাঢ়ি